আমাৰ সকলোৰে জীৱনত এনে এজন সংগীৰ প্ৰয়োজন যি সুখ দুখত সদায় আমাৰ কাষত থাকিব। সেইবাবেই বিয়াৰ সিদ্ধান্তই আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে সংগী যদি মনৰ দৰে হয় তেন্তে গোটেই জীৱনটো সুখেৰে পাৰ হৈ যায়। কিন্তু সংগীৰ লগত যদি মনটোৰ সামঞ্জস্যপূৰ্ণ নহয় তেন্তে জীৱনত সংকটৰ কলা ডাৱৰটো ওচৰ চাপি আহে। গতিকে জীৱন সংগী বাছি লওঁতে কেইটামান কথা মনত ৰখাটো জৰুৰী। চাণক্যই কৈছে যে বিয়াৰ আগতে ভৱিষ্যত স্বামী বা পত্নীৰ বিষয়ে দুই এটা কথা জনাটো জৰুৰী। কথাকেইটা জানি লওঁ আহকচোন। বিবাহৰ পিছত সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ হ'লে বিয়াৰ আগতে ভৱিষ্যত সংগীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকাটো প্ৰয়োজনীয়। কেৱল বাহ্যিক সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি সংগী বাছি ল'লে ভৱিষ্যতে আপুনি পিছুৱাই থকাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ সংগী হৃদয়ত ধুনীয়া নহয় তেন্তে শাৰীৰিক সৌন্দৰ্যত সকলোতে মিছা। বিয়াৰ আগতে সংগীৰ মূল্যবোধ পৰীক্ষা কৰক। সঠিক মূল্যবোধ নথকা এজন ব্যক্তিয়ে বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰিও যদি সংগীৰ মূল্যবোধৰ জ্ঞান ভাল হয় তেন্তে ই আপোনাৰ সন্তানৰ লালন পালনতো প্ৰভাৱ পেলায়। আৰু এটা কথা, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পাছতহে বিয়াৰ আসনত বহিব। আন যিকোনো প্ৰেছাৰ বিবাহে দুয়োটা জীৱন ধ্বংস কৰিব পাৰে। চাণক্যই উপদেশ দিয়ে যে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যত পত্নী কিমান ধৰ্মপৰায়ণ সেইটো জানি লওক। যিজন ব্যক্তিৰ মন ধৰ্ম কৰ্মৰ প্ৰতি নিৰ্দেশিত তেওঁ সাধাৰণতে অন্যায়ত লিপ্ত নহয়। ইয়াৰ আগতে ভৱিষ্যত পত্নী কিমান ধৈৰ্যশীল হয় সেয়া জনাটো অতি প্ৰয়োজনীয়। ধৈৰ্যই এজন ব্যক্তিক শীতল মূৰ ৰাখিবলৈ আৰু বিপদৰ সময়ত সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্যৰ অভাৱ হ'লে জীৱনত সেই ব্যক্তিজন সংকটত পৰিলে কি কৰিব ঠিক কৰিব নোৱাৰে। এনে লোকৰ লগত যদি আপুনি নিজৰ জীৱনটো জড়িত কৰে তেন্তে আপুনি খোজে খোজে সমস্যাৰ সন্মুখীন হ'ব লাগিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।